বেকিং সোডা লৈছোঁ তাৰপিছত আমি দিম আন্দাজমতে নিমখ আপোনালোকে আন্দাজ কৰি ল'ব তাৰপিছত এইখিনি আমি ধুনীয়াকৈ হাতেদি মিক্স কৰি ল'ম তাৰপিছত আমি 1 কাপ দৈ দিম আপোনালোকে আন্দাজটো জুখি ল'ব কিমানকৈ দিব মই অলপ অলপকৈ দিম গোটেইখিনি একেলগে ঢালি নলওঁ দৈখিনি দি উঠি মই ভালদৰে এইখিনি মিক্স কৰিবলৈ চেষ্টা কৰিম আৰু দৈ দি মই ভালদৰে মাৰি ল'ম দৈ দি মই এনেকৈ ফাৰ্ষ্টতে মাৰি ল'লোঁ তাৰপিছত মই অলপ অলপকৈ কুহুমীয়া গৰম পানী দিম আৰু এইটো কনচিষ্টেন্সিটো আমি পানীয়াকৈ মাৰিব লাগিব আমি ধুনীয়াকৈ মাৰি ল'ম আমি দৈ দি এনেকৈ মাৰি ল'লোঁ ধুনীয়াকৈ আপোনালোকে এনেকৈ মাৰি ল'ব তাৰপিছত মই এতিয়া অলপমান তেল এড কৰি দিম তেল দি ভালদৰে মাৰি ল'ম আপোনালোকে এইটো ভালদৰে কনচিষ্টেন্সিটো মোৰ নিচিনা হোৱাকৈ চাব এতিয়া আমি এইখিনি ধুনীয়াকৈ এনেকুৱাকৈ ধুনীয়াকৈ মাৰি ল'ম আপোনালোকে কনচিষ্টেন্সিটো চাই ল'ব এনেদৰে ধুনীয়াকৈ মাৰি আমি এতিয়া এটা পলিথিন দি ইয়াক ধুনীয়াকৈ ঢাকি থ'ম 7 ঘণ্টা 8 ঘণ্টালৈ পূৰা এই এনেকুৱা পলিথিন দি আমি আৰু ধুনীয়াকৈ এইটো মেৰাই এতিয়া ঢাকি থৈ দিম এতিয়া বনোৱাৰ সময়ত আমি লগ পাম আকৌ এতিয়া আমি পিজ্জাৰ ডোটো এনেকৈ বেলি ল'ম ডাঙৰকৈ এতিয়া আমি এখন কটা চামুচেৰে এনেকৈ চিন দি দিম গোটেইখন ডোটোতে এতিয়া আমি পিজ্জা চচ ইয়াৰ ওপৰত দি দিম তাৰ আগতে এটা কথা ক'ব পাহৰিছিলোঁ এই টাৱাখনত আমি অলপমান ময়দা অলপমান ছটিয়াই ল'ম তাৰপিছত এই ডোটো আমি বহাই দিম পিজ্জা চচ লগোৱা হোৱাৰ পিছত এতিয়া আমি বিলাহী আৰু আমি কেপচিকাম দি দিম আমি ইয়াতে পিঁয়াজ দি দিম এতিয়া আমি ইয়াৰ পৰা কণীও আমি টুকুৰা টুকুৰি কৰি দি দিম এতিয়া আমি ইয়াৰ ওপৰত চীজ দি দিছোঁ এতিয়া চীজ দি উঠি আমি গেছত বহাই দিম এতিয়া আমি 2 মিনিটৰ কাৰণে টাৱাখনত দি দিছোঁ 2 মিনিট গৰম হ'ব দিম তাৰপিছত আমি ঢাকনিৰে ঢাকি দিম 2 মিনিট আমি জুইটো মিডিয়ামত থৈ দিম 2 মিনিট হোৱাৰ পিছত আমি জুইটো মিডিয়ামত থৈ ঢাকনিৰে ঢাকি থৈ দিম 10 মিনিটৰ পিছত আমাৰ পিজ্জা ৰেডি হৈ গ'ল মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ এভৰিৱান